দেখিবলৈ পাইছো যে ৰাইজে এতিয়া সবে UPPLৰ যে চৰকাৰ যোৱা কাউন্সিলত নাহিল ইটোলৈ সবে আফসোস কৰিছে আৰু সেইকাৰণে এইবাৰ এই মৌকা এই যে সুবিধা এইটো হেৰাব বিচৰা নাই এই সুবিধাটো হেৰাব বিচৰা নাই এইটো যেনেকে নহওক এই সুবিধাটো ৰাইজে ল'ব বিচাৰিছে যোৱা কেইদিনমান ধৰি আমাৰ কিছুমান প্ৰাক্তন নেতাসকলে বেলেগ দলত যোগদান কৰা আপোনালোকে দেখি পাই আছিলে সেই সময়ত আমি চাই আছিলোঁ যে আমাৰ দলক লৈ পেলাই কি ধাৰণা কি পৰিৱেশ কি কয় এতিয়া আপোনালোকে দেখিছে যে নিৰ্বাচন যেনেকৈ ওচৰ চাপি আহিছে হিল দল ভাঙি আমাৰ দললৈ যোগদান কৰা মানুহৰ মানে সংখ্যাটো সদায় বাঢ়ি গৈ আছে আৰু ইটোৱে প্ৰমাণ কৰিছে যে এইবাৰ বড়োলেণ্ডবাসী ৰাইজ আমাৰ লগত আছে UPPLৰ লগত আছে সকলো জাতি জনগোষ্ঠী UPPLৰ লগত আছে ইয়াত কোনো সন্দেহ নাই আৰু এই নিৰ্বাচনত UPPLে অকলে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আমি 15টা সিট আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ ইয়াৰ 10টাৰ পৰা 12টা আমি জিকি যোৱাৰ কাৰণে কাম কৰি আছোঁ আৰু আপোনালোকে দেখিবলৈ পাব যে 10টাৰ পৰা 12টা সিট UPPLে জিকিব ইয়াত বিভিন্ন দলৰ পৰা আহিছে এটা দলৰ নহয় বিভিন্ন দলৰ পৰা আহি বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে যোগদান কৰিছে ইতিমধ্যে আপোনাৰ বিৰোধী প্ৰাৰ্থী লোকেল আৰু চালানীৰ মাজত এতিয়া প্ৰতিযোগিতা চলিছে আপোনাক কৈছে যে লোকেলে কি কৰি আছিল মই চালানী আহিব লগা হৈছে চাওক এনেকৈ ক'লে অলপ মানে বেলেগ ধৰণে ক'ব লাগিব যে ওপৰেদি থু পেলালে নিজৰ গাত পৰে বুলি কৈছে যে লোকেলে কি কৰিছে এইটো দেখিবলৈ পাইছে যে 5টা বছৰ তেখেতে বিধায়ক আছিলে 3বাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিলে আৰু তেখেতে যোৱা 5টা বছৰ এছেম্বলিৰ স্পীকাৰ আছিলে তামোলপুৰৰ ৰাইজক সম্পূৰ্ণ পাহৰি গৈছিল মাজে মাজে তেখেতৰ কোনোবা সতীৰ্থ বা চিনাকি মানুহ তাৰ আলহী খাব অহাৰ বাহিৰে আৰু একোটো দেখা নাই আমি আজিৰ যিটো তামোলপুৰ এই তামোলপুৰটো UPPLৰ দিনত আমাৰ নেতৃবৃন্দৰ সকলৰ প্ৰচেষ্টাত ৰাইজৰ প্ৰচেষ্টাত আজি নতুন তামোলপুৰ গঢ়িছে এই তামোলপুৰখনত যিজন প্ৰাৰ্থীয়ে এই কথাবিলাক কৈছে তেখেতৰ একো অৰিহণা নাই তেখেতৰ একো কণ্ট্ৰিবিউশ্যন নাই আজি ইয়াত যি হৈছে আমাৰ সময়ত হৈছে আমাৰ নেতৃত্বত হৈছে যেতিয়া অসমত আমাৰ চৰকাৰ আছে কাউন্সিলত আমাৰ চৰকাৰ আছে তেতিয়া হৈছে গতিকে আজি তামোলপুৰীয়াই কেনেকৈ তামোলপুৰখন গঢ়িব লাগে এইটো বুজি পায় আৰু তামোলপুৰৰ সন্তানক তামোলপুৰৰ ভাইক কেনেকৈ দায়িত্ব দি পেলাই অঞ্চলটো আগুৱাই নিব লাগে সেইটোকে চবে বুজি পায় এইকাৰণে আজি তেখেতে বিভিন্ন কথা কৈছে এইটো তামোলপুৰীয়াই বুজি পাইছে তেখেতে যিমান কথা ক'ব ইমান আমাৰ ভাল হয় আমাৰ ভোট বাঢ়ি আছে NDA বুলি কৈছে মই কৈছোঁ BPF চাওক তেনেকুৱা যদি ভাবিছে তো তেখেতৰ বেলেগ কিবা যাদু আছে যদি মই নাজানো এই নিৰ্বাচনত আমি যিটো নিৰ্বাচন প্ৰচাৰ কৰি আছোঁ মই আগতে তেখেতসকলৰ নিচিনা হেলিকপ্টাৰ লৈ ঘূৰি আছিলোঁ এইবাৰতো মই গাঁৱে গাঁৱে গৈছোঁ প্ৰত্যেকটো অঞ্চলত গৈছোঁ আৰু তাত দেখিবলৈ পাইছোঁ যে ৰাইজে এতিয়া সবে UPPLৰ যে চৰকাৰ যোৱা কাউন্সিলত নাহিল ইটোলৈ সবে আফসোস কৰিছে আৰু সেইকাৰণে এইবাৰ এই মৌকা এই যে সুবিধা এইটো হেৰাব বিচৰা নাই এই সুবিধাটো হেৰাব বিচৰা নাই এইটো যেনেকে নহওক এই সুবিধাটো ৰাইজে ল'ব বিচাৰিছে